Hi guys, welcome back to Health Tips Assam. আশা কৰোঁ আপোনালোক সকলে ভালেই আছে। আপুনি মধুৰি আম আৰু ইয়াৰ পাতৰ গুণাগুণ জানেনে? যদি নাজানে এই ভিডিঅ'টো চাই লওক। মধুৰি আমৰ পাতবোৰ হাৰ্বেল টি হিচাপে আৰু পাতৰ নিষ্কাশন পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয়। মধুৰি আম এন্টিঅক্সিডেন্ট, ভিটামিন চি, পটাছিয়াম আৰু ফাইবাৰেৰে সমৃদ্ধ এবিধ ফল। এই পুষ্টিৰ পৰিমাণে বহুতো স্বাস্থ্যৰ উপকাৰিতা প্ৰদান কৰে। কিছুমান প্ৰমাণে সূচায় যে মধুৰি আমে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ উন্নত কৰিব পাৰে। কেইবাটাও পৰীক্ষানলী আৰু পশু অধ্যয়নত দেখা গৈছে যে মধুৰি আমৰ পাতৰ পৰা ৰক্ত শৰ্কৰাৰ স্তৰ উন্নত হয়। দীৰ্ঘম্যাদী ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰে। ব্লাড চুগাৰ থকা লোক বা ৰিক্সত থকা লোকসকলৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণৰ উন্নত কৰাত মধুৰি আমৰ নিষ্কাশনে সহায় কৰিব পাৰে। মধুৰি আমে বিভিন্ন ধৰণে হৃদয়যন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি কৰাত সহায় কৰিব পাৰে। বহুতো বিজ্ঞানীয়ে বিশ্বাস কৰে যে মধুৰি আমৰ পাতত উচ্চ পৰিমাণৰ এন্টিঅক্সিডেন্ট আৰু ভিটামিনে আপোনাৰ হৃদয়যন্ত্ৰক মুক্ত ৰেডিকেলৰ দ্বাৰা ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। মধুৰি আমৰ ফল বা পাতৰ নিষ্কাশনে ৰক্তচাপ হ্ৰাস কৰি, বেয়া কলেষ্ট্ৰল হ্ৰাস কৰি আৰু ভাল কলেষ্ট্ৰল বৃদ্ধি কৰি হৃদয়যন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত এক পজিটিভ প্ৰভাৱ পেলাব পাৰে। বহুতো মহিলাই পিৰিয়ডছৰ সময়ত বিষ হোৱাৰ লক্ষণ যেনে পেটৰ বিষৰ অনুভৱ কৰে। অৱশ্য কিছুমান প্ৰমাণ আছে যে মধুৰি আমৰ পাত নিষ্কাশনে পিৰিয়ডছৰ বিষৰ তীব্ৰতা হ্ৰাস কৰিব পাৰে। মধুৰি আম হৈছে ফাইবাৰৰ এক উৎকৃষ্ট উৎস। অধিক মধুৰি আম খালে স্বাস্থ্যকৰ তন্ত্ৰৰ চলাচলত সহায় কৰিব পাৰে আৰু কোষ্ঠকাঠিন্য প্ৰতিহত কৰিব পাৰে। এটা মধুৰি আম যদি আপুনি খায় তেনেহ'লে আপোনাৰ দৈনিকত যিখিনি ফাইবাৰ আপোনাৰ লাগে তাৰ 12% এই এটা মধুৰি আমৰ পৰাই আপুনি গ্ৰহণ কৰিব পাৰিব। মধুৰি আমৰ পাতৰ নিষ্কাশনে হজম স্বাস্থ্যৰ উপকাৰ কৰিব পাৰে। মধুৰি আম আৰু মধুৰি আম পাতৰ নিষ্কাশন সেৱনে ডায়েৰিয়া আৰু কোষ্ঠকাঠিন্য প্ৰতিৰোধ বা হ্ৰাস কৰিব পাৰে। মধুৰি আম হৈছে এক ওজন হ্ৰাস অনুকূল খাদ্য। মধুৰি আমবোৰ ফাইবাৰে পৰিপূৰ্ণ আৰু কম কেলৰি, অৰ্থাৎ সেইবোৰ আপোনাক পূৰ্ণ অনুভৱ কৰাত সহায় কৰিব পাৰে আৰু ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। আন কিছুমান কম কেলৰিযুক্ত লঘু আহাৰৰ বিপৰীতে সেইবোৰ ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ, যাতে আপুনি গুৰুত্বপূৰ্ণ পুষ্টিখিনি পাই থাকে। মধুৰি আমত থকা উচ্চ পৰিমাণৰ এন্টিঅক্সিডেণ্টে কেঞ্চাৰ চেলৰ গ্ৰোথ আৰু ডেভেলপমেণ্টৰ প্ৰতিহত কৰাত সহায় কৰিব পাৰে। ভিটামিন চিৰ নিম্ন স্তৰ সংক্ৰমণ আৰু ৰোগৰ বৰ্ধিত বিপদাশংকাৰ সৈতে সম্পৰ্কিত। মধুৰি আম ভিটামিন চিৰ আটাইতকৈ ৰিচ খাদ্যৰ উৎস। এক স্বাস্থ্যকৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বজাই ৰখাত ভিটামিন চিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মধুৰি আমত পেক কৰা ভিটামিন আৰু এন্টিঅক্সিডেণ্টৰ বিস্তৃত পৰিসৰে আপোনাৰ ছালৰ বাবে আশ্চৰ্য কাম কৰিব পাৰে। এইটো এন্টিঅক্সিডেণ্টে আপোনাৰ ছালক ক্ষতিৰ পৰা সুৰক্ষিত কৰিব পাৰে। মধুৰি আমৰ পাতৰ নিষ্কাশনে আনকি আপোনাৰ ছালত পোনপটীয়াকৈ প্ৰয়োগ কৰিলে ভ্ৰূণৰ চিকিৎসা কৰাত সহায় কৰিব পাৰে। মধুৰি আমৰ পাতৰ নিষ্কাশন ভ্ৰূণ ধ্বংস কৰাত কাৰ্যকাৰী আছিল, যাৰ ফলত ইয়াৰ এণ্টিমাইক্ৰ'বিয়েল আৰু এণ্টি ইনফ্লেমেটৰী গুণাগুণৰ ফলত বেক্টেৰিয়া হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। মধুৰি আমৰ পাতৰ ইনফ্লেমেটৰী একনে, স্কাৰ্ছ, স্পট, পিগমেণ্টেশ্যন আৰু আনইভেন স্কিন টোনৰ চিকিৎসাত এক উৎকৃষ্ট ঔষধি গুণ আছে। আইচফ্লেভিক, গেলিক এচিড, কেৰটিনাইডৰ দৰে সক্ৰিয় উপাদানৰ বাবে মধুৰি আমৰ পাতৰ এণ্টিমাইক্ৰ'বিয়েল কাৰ্য থাকে, যি ছালৰ সংক্ৰমণ আৰু পৰ্দাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে বা কিবা এটা জানিব পাৰিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিলৈ, আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰিব এই চেনেলটোলৈ। থেংকছ ফৰ ৱাচিং।